নমস্কাৰ মাননীয় সদস্যসকল উপন্যাস এখনৰ বিশ্লেষণ আগবঢ়োৱাৰ সামান্যতম সামৰ্থ্যও মোৰ নাই কিতাপখন পঢ়ি পোৱা অনামিল আনন্দৰ কিঞ্চিত ভাগ বতৰা কৰিবলৈ কিতাপখনৰ বিষয়ে দুআষাৰ আপোনাসৱৰ আগত ব্যক্ত কৰিব খুজিছোঁ মাত্ৰ পাণ্ডু কলেজৰ গণিতৰ সহযোগী অধ্যাপক প্ৰতিষ্ঠিত গল্পকাৰ মৃণাল কলিতাৰ উপন্যাসখনৰ আৰম্ভ হৈছে গাঁৱৰ হাইস্কুলখনৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ দিনা স্কুলৰ গেটৰ কাষত থকা বকুল গছজোপাৰ তলত আৰু পিছৰ বছৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ দিনা লহপহকৈ বাঢ়ি অহা এটা বকুল পুলিৰ ওচৰত সমাপ্তি ঘটিছে। বকুলৰ তলত আৰম্ভ হৈ বকুলৰ ওচৰত সমাপ্তি ঘটা 173 পৃষ্ঠাৰ উপন্যাসখনৰ প্ৰায় প্ৰতিটো পৃষ্ঠাতে বিয়পি আছে বকুল ফুলৰ মিঠা সুবাস। কিতাপখন বকুল ফুলৰ দৰে। উপন্যাসখনৰ দশম বিশেষ সংস্কৰণত পাঠকক উদ্দেশ্যি লিখক ডক্টৰ কলিতাই লিখিছে পৰীক্ষা নিৰীক্ষাই সৃষ্টিকৰ্ম এটাক পাঠকৰ বাবে জটিল কৰিব পাৰে কিন্তু পৰীক্ষা নিৰীক্ষাই সৃষ্টিকৰ্ম এটাক কেতিয়াবা সহজ সৰল কৰিও কিয় নতুলে। বকুল ফুলৰ দৰে আছিল চিৰিয়াছ বিষয় এটাক লৈ কৰা সেই সম্পৰীক্ষা। হয় সাৰল্যৰ সম্পৰীক্ষাত উপন্যাসিক প্ৰথম খোজতে সফল হ'ল। শিক্ষা আৰু পাঠ্যক্ৰমৰ দৰে চিৰিয়াছ বিষয় এটাক আধাৰ হিচাপে লৈ অংকৰ খুব চোকা মানুহ মৃণাল কলিতাই বকুল ফুলৰ দৰে অংকন কৰা নিখুঁত ছবিখন যেন গণিতৰ এক শুদ্ধ কেলকুলেশ্যন। থুলমূলকৈ উপন্যাসখনৰ কাহিনীভাগ এনেকুৱা গাঁৱৰ হাইস্কুলখনৰ গেটৰ কাষৰ বকুল গছজোপাৰ ছাঁত অসীম বহি আছে। বকুলজোপা তাৰ বৰ মৰমৰ। এসময়ত পুলিটো তাৰ দেউতাকে ৰুইছিল। এসময়ত তাৰ দেউতাকে তাকো বৰ মৰম কৰিছিল। এজোপা ডাঙৰ গছৰ দৰে তাক নিৰাপত্তা দিছিল। হঠাৎ এজাক ধুমুহাত যেন গছজোপা উঘাল খাই চিটিকি পৰিল। সপ্তম শ্ৰেণীলৈকে শ্ৰেণীৰ প্ৰথম স্থানত থকা অসীমে অষ্টম শ্ৰেণীৰ পৰীক্ষাত কাণে কাণ মাৰিহে উত্তীৰ্ণ হৈছিল। নৱম শ্ৰেণীৰ পৰীক্ষা পাছ কৰিব নে ফেইল কৰিব সি নাজানে। ৰিজাল্টৰ প্ৰতি তাৰ অকণো আগ্ৰহ নাই। এটা সময়ত প্ৰায়বিলাক ল'ৰা ছোৱালী ঘৰলৈ উভতিল। যাওঁ নাযাওঁকৈ লাহে লাহে গৈ সেই ৰিজাল্ট ওলোমাই থোৱা বৰ্ডখনৰ ওচৰ পালেগৈ। নিৰ্মল এইবাৰো প্ৰথম হৈছে। সি নিজেও পাছ কৰিছে কিন্তু পাছ কৰা ছাত্ৰৰ তালিকাত সি শেষজন। এনেতে অসীমে ভয় কৰা কথাটোৱেই হ'ল স্কুলখনৰ অতি কঢ়া শিক্ষক মহেন্দ্ৰ মাষ্টৰে তাক মাতিছে, এইফালে আহ পাখণ্ড। লগত এজন অচিনাকি ডেকা মানুহ। আচম্বিতে শিক্ষকজনে তই অধ পাতে গলি বুলি অসীমৰ গালত এটা প্ৰচণ্ড কাণতলীয়া চৰ মাৰি লগত থকা ডেকাজনক উদ্দেশ্যি ক'লে, এসময়ত ই ক্লাছৰ 1 নম্বৰ ল'ৰা আছিলে। অসীমে জানিছিল মহেন্দ্ৰ মাষ্টৰে তাক গালি পাৰিব কিন্তু অচিনাকি মানুহ এজনৰ আগত এইদৰে কাণতলীয়া চৰ সোধাব বুলি সি অলপো ভবা নাছিল। তাৰ দুগালেদি সৰ সৰকৈ চকু পানী বাগৰি আহিল। মহেন্দ্ৰ মাষ্টৰ আঁতৰি যোৱাৰ পাছত অচিনাকি ডেকাজনে তাক সুধিলে, তোমাৰ নাম কি? সি কোনোমতে উত্তৰ দিলে, বৰ ধুনীয়া নাম। এই বুলি ডেকাজন আঁতৰি গ'ল। এনেতে অসীমৰ বন্ধু নিৰ্মলে তাক চিঞৰি মাতিলে। নিৰ্মলক দেখি অসীমৰ বৰ অস্বস্তি লাগিল। সপ্তম শ্ৰেণীলৈকে নিৰ্মল শ্ৰেণীটোৰ দ্বিতীয় ছাত্ৰ আছিল। এই 2টা বছৰ সি অসীমৰ স্থান দখল কৰি প্ৰথম হৈছে। হতাশা ঈৰ্ষাৰ ভাৱে অসীমক অস্থিৰ কৰি তুলিলে। তথাপি সি নিৰ্মলক ক'লে, তোৰ ৰিজাল্ট বৰ ভাল হৈছে। নিৰ্মল কিন্তু অলপো উৎসাহিত নহ'ল। সি জনালে ফাৰ্ষ্ট হৈ তাৰ অলপো ভাল লগা নাই আৰু ক'লে, এই পজিশ্যনটো মোৰ নাছিল অসীম। অসীমৰ ঈৰ্ষাৰ ভাৱ নিমিষতে নোহোৱা হ'ল। নিৰ্মলৰ ওচৰত তাৰ নিজকে বৰ তুচ্ছ যেন লাগিল। নীৰৱতা ভংগ কৰি নিৰ্মলে সুধিলে, তোৰ কি হৈছে মোক কবি অসীম?
অসীম দুখত বাকৰুদ্ধ হ'ল। নিৰ্মলৰ ওচৰৰ পৰা হঠাৎ দৌৰি গৈ সি অদৃশ্য হ'ল। অসীমে পঢ়া বাদ দিব বুলি ভাবি আছিল। মহেন্দ্ৰ মাষ্টৰ কান্তলীয়া ছৰে স্কুলৰ ড্ৰপ আউট কেছ এটা বহালে। মাকে কান্দিছিল। মদ খাই দিন কটোৱা দেউতাকে ক'লে, নাপায়হে যদি নালাগে পঢ়িব, পঢ়া শুনা কৰি সিনো কি লাটছে হাতটো হ'ব। দিবাকৰ ঠিকাদাৰৰ অবৈধ শিলৰ কুঁৱেৰীত সি শিল ভঙা কামত যোগ দিলে। কিন্তু দিনটো হাড় ভঙা পৰিশ্ৰম কৰি পোৱা টকাকেইটা মাকৰ হাতৰ পৰা দেউতাকে প্ৰতিদিনে কাঢ়ি নিয়ে। পাহাৰতলিত গৈ বুজনি দিয়া নিৰ্মলৰ কথা মতে অসীমে আগৰ বছৰৰ বহীত থাকি যোৱা উকা কাগজেৰে বহী এখন বান্ধি পাছদিনা কিছু পলমকৈ স্কুললৈ গ'ল। নিৰ্মলৰ কথা মতে বহুত ইতস্তত কৰি সি নিৰ্মলৰ লগতে প্ৰথম বেঞ্চত বহিল। প্ৰথম ক্লাছটো প্ৰফুল্ল মাষ্টৰৰ সাহিত্যৰ ক্লাছ আছিল, গতিকে চিন্তাৰ কাৰণ নাছিল। পাছৰ ক্লাছটো মহেন্দ্ৰ মাষ্টৰৰ গণিতৰ ক্লাছ। অসীমৰ লগতে নিৰ্মলো শেষ বেঞ্চত বহিলেগৈ। এসপ্তাহৰ মূৰত ক্লাছলৈ আহি তাকো হাতত মাত্ৰ বহী এখন লৈ অহাৰ অপৰাধত মহেন্দ্ৰ মাষ্টৰে নিৰ্মলৰ বাঁহৰ গধবা স্কেল পাতেৰে অসীমৰ দুয়ো হাতৰ তলুৱাত গাৰ জোৰেৰে 5টাকৈ কোব সোধালে। শিল ভাঙোতে হাতুৰি কোব পৰি অসীমৰ বাওঁ হাতৰ আঙুলি এটা বাৰুকৈ থেতেলা খাই আছিল। স্কেলৰ কোব পৰি আঙুলিটো ফাটি টোপ টোপকৈ তেজ সৰি পৰিল। মহেন্দ্ৰ মাষ্টৰ হঠাৎ ক্লাছৰ পৰা ওলাই গ'ল। নিৰ্মলৰ গণিতৰ কিতাপখনৰ 2টা পৃষ্ঠা অসীমৰ আঙুলিৰ তেজেৰে ভিজি গ'ল। তোৰ কিতাপখন নষ্ট হৈ গ'ল নিৰ্মল, এইবুলি অসীম ক্লাছৰ পৰা বেগাই ওলাই গ'ল। অসীম আকৌ ড্ৰপ আউটৰ তালিকাত সোমাল। অসীমক আকৌ স্কুললৈ আহিবলৈ কোৱাৰ সাহস নিৰ্মলৰ নাছিল। তথাপি সি মনৰ ভিতৰত সযতনে আশা পুহি ৰাখিছিল। স্কুলখনলৈ নতুনকৈ অহা অভিনৱ মাষ্টৰে কম সময়ৰ ভিতৰতে সহকৰ্মী আৰু ছাত্ৰৰ মন জয় কৰিছিল। মহেন্দ্ৰ মাষ্টৰে কিবা ভাবি 10ম শ্ৰেণীৰ গণিতৰ ক্লাছটো সনাতন হেডমাষ্টৰক কৈ অনুভৱক দিয়ালে। অনুভৱ মাষ্টৰে প্ৰথম দিনাই অসীমৰ কথা সোধাত নিৰ্মলৰ মনৰ ভিতৰতে থকা আশা ঠন ধৰি উঠিল। নিৰ্মলে অনুভৱ ছাৰক অসীমৰ বিষয়ে সকলো কথাই জনাই ক'লে, আপুনি তাক উভতাই আনিব লাগিব ছাৰ, এই কামটো অকল আপুনিহে পাৰিব। বোমা দি শিল ভঙাৰ পাছত এদিন পুলিচে অসীমক ধৰি নিলে। অবৈধ শিলৰ কুঁৱেৰীৰ পৰা পুলিচে নিয়মীয়াকৈ পাই থকা হপ্তা নোপোৱাৰ বাবে শ্ৰমিককে ধৰি নিলে। নিৰ্মলৰ পৰা খবৰ পাই অনুভৱ মাষ্টৰে অসহায় অসীমক পুলিচৰ অত্যাচাৰৰ পৰা মুক্ত কৰি আনি মাজৰাতি ঘৰত থলেহি। পাছদিনা 10ম শ্ৰেণীৰ সকলো কিতাপ বহী আদি আনি অসীমৰ হাতত তুলি দি আকৌ স্কুললৈ যাবলৈ অনুৰোধ মিহলি নিৰ্দেশ দিলে। পুলিচ থানাত অসীমৰ নাম ধৰি মতা অনুভৱ মাষ্টৰক দেখিয়েই অসীমে বুজি উঠিছিল, এইজনেই নিৰ্মলে কোৱা নতুন ছাৰজন। মহেন্দ্ৰ মাষ্টৰে কান্তলীয়া স্বৰ সোধোৱাৰ পিছত যি তাক মৰমেৰে তাৰ নাম কি সুধিছিল। অসীম আকৌ স্কুললৈ গ'ল। 3 মাহ সি স্কুললৈ নহাৰ বাবে হোৱা পঢ়াৰ ক্ষতিখিনি বন্ধু নিৰ্মল আৰু অনুভৱ মাষ্টৰে ঘৰত ব্যক্তিগতভাৱে পূৰণ কৰি দিয়াৰ ব্যৱস্থা কৰিলে। অসীমহঁতৰ ঘৰখন চলিবলৈ অনুভৱ মাষ্টৰে মাজে সময়ে অসীমৰ মাকৰ হাতত কিছু টকা তুলি দিয়াৰ পাছত অসীমক এটা উপাৰ্জনৰ ব্যৱস্থাও কৰি দিলে। অসীমে উপাৰ্জন আৰু পঢ়া দুয়োটা সমানে আগবঢ়াই নিলে। মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল। সকলোৰে উৎকণ্ঠাৰ অন্ত পেলাই ঠিক 11 বজাৰ লগে লগে সনাতন হেডমাষ্টৰে ৰিজাল্ট শ্বীটৰ পেকেটটো খুলিলে। জিলমিল মাষ্টৰনীয়ে ৰিজাল্ট শ্বীটখন ভালকৈ চাই চিঞৰি উঠিল, দুয়োজনেই ষ্টেণ্ড কৰিছে, নিৰ্মল 3 নম্বৰত আৰু অসীম 7 নম্বৰত। মহেন্দ্ৰ মাষ্টৰে গৰ্জন কৰি উঠিল, এই গাধ দুটা ক'ত? সেইদিনা মানুহৰ হুলস্থুলৰ মাজত অসীম আৰু নিৰ্মলে নিজৰ মাজত কথা পাতিবলৈ পোৱা নাছিল। গধূলিৰ পৰা অসীম নিৰ্মলহঁতৰ ঘৰত আছিল। 10 মান বজাত মানুহৰ সোঁত কমাত সিহঁত দুটা পদূলিলৈ ওলাই গ'ল। নিৰ্মলে পদূলিত ৰোৱা লহপহকৈ বাঢ়ি অহা বকুল পুলিটোৰ ফালে
দুয়ো চালে, কাৰো মুখত মাতবোল নাই। নিৰ্মলে দেখিলে অসীমৰ চকুৰ কোণত পানী জমিবলৈ ধৰিছে। আন দিনাৰ দৰে অসীমে মুখখন নিৰ্মলৰ পৰা লুকুৱাব খোজা নাই। নিৰ্মলে সুধিলে, তই কান্দিছ অসীম? তইয়োতো কান্দিছ, অসীমে নিৰ্মলক ক'লে। এনেদৰে চকুলোৰে উপন্যাসখনৰ সমাপ্তি ঘটিছে। আৰম্ভণিৰ চকুলো হতাশা, ক্ষোভ, দুখৰ চকুলো। পৰিণতিৰ চকুলো আনন্দৰ চকুলো, সফলতাৰ চকুলো। দুজন কিশোৰৰ মাজৰ নিস্বাৰ্থ অন্তৰংগ বন্ধুত্বৰ উমাল সান্নিধ্যৰ আৱেগৰ চকুলো। মাননীয় সদস্যসকল, 2021 চনত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা পোৱা উপন্যাসখনৰ প্ৰথম প্ৰকাশ 2015 চনৰ নৱেম্বৰ মাহত। 2022 চনৰ নৱেম্বৰ মাহলৈকে উপন্যাসখনৰ 27টা মুদ্ৰণ হৈছে। আজিকালি আমাৰ মানুহে কিতাপ নপঢ়ে বুলি থকা অভিযোগ এই উপন্যাসখনে নৎসাৎ কৰিছে। উপন্যাসখনৰ পিছফালে 24 পৃষ্ঠাজোৰা পাঠ প্ৰতিক্ৰিয়া সংযোজন কৰা হৈছে। বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশিত ভিন্ন ঠাইৰ ভিন্ন স্তৰৰ পাঠকৰ এই দীঘলীয়া তালিকা আৰু ইয়াত ব্যক্ত কৰা মনৰ কথাৰ পৰাও কিতাপখনৰ জনপ্ৰিয়তাৰ উমান পাব পাৰি। উপন্যাসখনৰ এবছৰীয়া আয়ুসৰ কাহিনীৰ অগ্ৰগতিত ক'তো উজুতি খাই থমকি ৰোৱা নাই। মেদহীন প্ৰাঞ্জল ভাষা, চুটি চুটি বাক্যৰ মাজেৰে সৰু সৰু কথা, সৰু সৰু অনুভৱ অতি মনোগ্ৰাহীকৈ প্ৰকাশ কৰি পাঠকৰ মন মগজু মোহাচ্ছন্ন কৰি ৰাখিছে। আদৰ্শবাদ প্ৰতিষ্ঠা লক্ষ্য হ'লেও ক'তো আদৰ্শৰ জয়গান গোৱা নাই। প্ৰতিটো চৰিত্ৰক উপন্যাসিকে বিকশিত হোৱাৰ সুযোগ দিছে। প্ৰতিটো নেতিবাচক কথা লিখকে দক্ষতাৰে ইতিবাচকলৈ পৰিৱৰ্তিত কৰিছে। গোটেই উপন্যাসখনেই সমাজলৈ এটা ইতিবাচক বাৰ্তা কঢ়িয়াই আহিছে। কিতাপখনৰ পাতনিত উপন্যাসিকে কৈছে, প্ৰিয় পাঠক, বকুল ফুলৰ দৰে আপোনালোকৰ কিতাপ। হয়, উপন্যাসখনৰ প্ৰতিটো সৰু বৰ চৰিত্ৰ আমিবোৰেই কোনোবা নহয় কোনোবা এজন, যাৰ মাজত সমাজৰ একো একোটা দিশ প্ৰতিফলিত হৈছে। অসীমৰ মাক আমাৰ সমাজৰ সেই শ্ৰেণী নাৰীৰ প্ৰতিনিধি, যি ঘৰখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিও নিজৰ প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত। সন্তানক মানুহ কৰাৰ আকাশলংঘী সপোন বুকুত বান্ধি পৰৰ ঘৰত দিনটো খাটিও বিনা উপাৰ্জনৰ নিজ স্বামীৰ পৰা শাৰীৰিক নিৰ্যাতন ভুগি বিদ্ৰোহী হৈ উঠিছে, অথচ দৃঢ় প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নাই। ৰাগিয়াল দ্ৰব্যৰ অবাধ প্ৰচলনে আমাৰ সমাজলৈ বিভীষিকা মাতি আনিছে। মদত আসক্ত হৈ এজনে কেনেকৈ নিজ পৰিয়াললৈ সৰ্বনাশ মাতি অনাৰ লগতে সমাজখনকো প্ৰদূষিত কৰে তাৰ উদাহৰণ অসীমৰ দেউতাক। পুতেকে স্কুল এৰি শিল ভাঙি পোৱা টকাকেইটাও মাকৰ হাতৰ পৰা লিখকে কোৱাৰ দৰে বন্য জন্তুৱে কেঁচা মাংস থাপ মাৰি কাঢ়ি লোৱাৰ দৰে কাঢ়ি নিয়ে নিজে মদ খাবলৈ। অথচ এইজন মানুহৰো পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন এদিনত হোৱা নাই। অনুভৱ মাষ্টৰৰ বিষয়ে জনাৰ পাছত এদিন মাজৰাতি মদৰ নিচাত অসীমৰ দেউতাক অনুভৱ মাষ্টৰৰ ওচৰলৈ গৈছিল। মাষ্টৰ থকা ভাড়াঘৰটোৰ মালিকৰ পুতেকে গতিয়াই গতিয়াই খেদি দিওঁতে তেওঁ কৈছিল, মই মদ খাওঁ বাবে ভাল মানুহ এজনৰ লগত এষাৰ কথাও পাতিব নোৱাৰিম নেকি? অনুভৱে অসীমক বাতৰি কাকতৰ এজেঞ্চি এটা যোগাৰ কৰি দিছিল। এদিন ৰাতিপুৱা অসীম শুই উঠা পলম হ'ল। বদুলিত বাতৰি কাকতৰ টোপোলা নেদেখি সি চিন্তিত হ'ল। ইতিমধ্যে দেউতাকে বাতৰি কাকত বিলাই ঘৰ আহি পোৱাত অসীমৰ আৰু চিন্তা হ'ল। কিন্তু দেউতাকে জনালে, তোৰ এজেঞ্চিৰ হিচাপৰ বহীখনত দেখোন গ্ৰাহক আৰু কাষতে বাতৰি কাকতৰ নামবোৰ লিখি থৈছ, তাতে চাইয়ে বিলাইছো। আকৌ ক'লে, এইকেইদিন বাতৰি কাকত ময়ে বিলাম দে, তই ভালকৈ পঢ়, মেট্ৰিকলৈনো আছে কেইদিন। দেউতাকে মদ এৰা নাই, কিন্তু খাবলৈ ঘৰত পইচা বিচৰা নাই। এইবুলি অসীমে অনুভৱক জনোৱাত অনুভৱৰ দুশ্চিন্তা হ'ল, কিজানি দেউতাকে এজেঞ্চিৰ টকা আত্মসাৎ কৰে।
এদিন হঠাতে উৎকট গৰমত অসীমৰ দেউতাকক মানুহে ঘৰত কোৰ মাৰি থকা দেখি সেই দুশ্চিন্তা দূৰ হ'ল। অসীমৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ খবৰটো মদৰ ভাটিখানাত পাই দেউতাকে অসীমৰ ৰিজাল্টৰ ফূৰ্তিত বুলি কওঁতেই লগৰীয়া মদাহীবোৰে মদ মাংসৰ ডাঙৰ পাৰ্টি ঘোষণাৰ আশা কৰিছিল। কিন্তু মানুহজনে আজিৰ পৰা মই মদ এৰিলোঁ এইবুলি হাতৰ বটলটো দলিয়াই পেলাই দি অসীমক বিচাৰি কোবাকবিকৈ ওলাই গ'ল। যাৰ কাণতলীয়া স্বৰ আৰু স্কেলৰ কোব খাই অসীমে দুবাৰকৈ স্কুল এৰিছিল সেই মহেন্দ্ৰ মাষ্টৰ আমাৰ সমাজৰ এক শ্ৰেণী শিক্ষকৰ প্ৰতিনিধি। মহেন্দ্ৰ মাষ্টৰ দক্ষ আৰু অভিজ্ঞ, কিন্তু আদৰ্শ শিক্ষক নহয়। মহেন্দ্ৰ মাষ্টৰো উত্তৰণ ঘটিছে। তেখেতৰ অনুশোচনা হৈছে। 10ম শ্ৰেণীৰ গণিতৰ ক্লাছ অনুভৱ মাষ্টৰক দিয়াইছে। অসীম আকৌ স্কুললৈ যোৱাৰ দিনা গেটৰ ওচৰত তাক দেখি বাৰান্দাত ৰৈ থকা মহেন্দ্ৰ মাষ্টৰ এক প্ৰকাৰ দৌৰি কমন ৰুমৰ ভিতৰ সোমাইছে। কিজানি অসীমে তেখেতক দেখি লাজ পায়। মেট্ৰিকৰ ৰিজাল্টৰ দিনা ৰিজাল্টৰ খবৰ শুনিয়েই বাহিৰলৈ দৌৰি গৈ বকুল তলত ৰৈ থকা নিৰ্মল আৰু অসীমক সাৱটি লৈছে। অসীমক সাৱটি মই তোক কোৱা নাছিলোঁ নে তই আমাৰ স্কুলৰ জুৱেল এইবুলি ফেকুৰি উঠিছে। হয়, অসীম 5ম শ্ৰেণীত থাকোঁতেই মহেন্দ্ৰ মাষ্টৰে তাক স্কুলৰ জুৱেল বুলি কৈছিল। পৰিৱেশ পৰিস্থিতিয়ে অন্ধকাৰ অনিশ্চিত ভৱিষ্যতলৈ ঠেলি দিয়া অসীমৰ প্ৰতিভা হয়তো শিলৰ মাজত থাকি শিল হৈ গ'লহেঁতেন, যদিহে নিৰ্মল অন্তৰগৰাকী বন্ধু নিৰ্মল আৰু অনুভৱ ছাৰ নাথাকিলেহেঁতেন। জন্মতে হৃদযন্ত্ৰৰ কঠিন অসুখ লৈ অহা নিৰ্মলৰ চৰিত্ৰটোৱে মানুহৰ জীৱনত এজন সঁচা বন্ধুৰ গুৰুত্ব কিমান তাক প্ৰকাশ কৰিছে। অসীম আৰু নিৰ্মলৰ সংগ্ৰাম আৰু উত্তৰণে মনৰ দৃঢ়তা থাকিলে অসম্ভৱো কেনেকৈ সম্ভৱ হৈ উঠিব পাৰে তাকেই প্ৰমাণ কৰে। কোৱা হয় শিক্ষকসকল সমাজ নিৰ্মাতা, জাতি গঢ়োতা। কিন্তু বৰ্তমান সমাজত এনে শিক্ষক বৰ বিৰল। উপন্যাসখনৰ এটা অন্যতম প্ৰধান চৰিত্ৰ অনুভৱ মাষ্টৰ গাত এনে এজন শিক্ষকৰ সকলো গুণ বিদ্যমান। স্কুলখনলৈ নতুনকৈ অহা অনুভৱ মাষ্টৰক হেডমাষ্টৰে 10ম শ্ৰেণীৰ ক্লাছত থৈ আহিছিল চাহ চিনাকি হ'বলৈ। অনুভৱে নিজৰ পৰিচয় দি হাঁহি মুখে কৈছিল যে তেওঁ গণিতৰ শিক্ষক। নিৰ্মলহঁত আচৰিত হৈছিল। সিহঁতি প্ৰথম গম পালে যে গণিতৰ শিক্ষকেও হাঁহে। অতনু নামৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে পাঠ্যপুথিৰ যিকোনো এটা সাধু নিজৰ ভাষাত লিখিবলৈ কোৱাত সম্পূৰ্ণ কথিত ভাষাত লিখা বাবে প্ৰশান্ত মাষ্টৰে 10ৰ ভিতৰত 0 দিলে আৰু শাস্তি হিচাপে ক্লাছে ক্লাছে প্ৰশ্নোত্তৰটো পঢ়িবলৈ পঠিয়াই দিলে। দুখত ভাগি পৰি মনোবল হেৰুওৱা অতনুৰ প্ৰশ্নোত্তৰটোৰ অনুভৱ মাষ্টৰে শলাগ লৈ তেওঁ 10ৰ ভিতৰত 10 দিম বুলি কোৱাত প্ৰশান্ত মাষ্টৰ ক্ষুণ্ণ হৈ হেডমাষ্টৰক অভিযোগ দিছিল। সনাতন হেডমাষ্টৰে দুয়োপক্ষৰ বুজাবুজিৰ বাবে শিক্ষকৰ সভা পাতিলে। সেই সভাতে আমাৰ শিক্ষা ব্যৱস্থা, পৰীক্ষা আৰু মূল্যায়নৰ কেৰণসমূহ দাঙি ধৰি অনুভৱ মাষ্টৰে আগবঢ়োৱা যুক্তি নিৰ্ভৰ কথাত সকলো শিক্ষক সন্মোহিত হ'ল। প্ৰশান্ত মাষ্টৰৰ ভুল ভাগিল। স্কুলৰ প্ৰথম দিনটোতে অনুভৱ মাষ্টৰে ছাত্ৰ আৰু সহকৰ্মীৰ মন জয় কৰিলে। অনুভৱ মাষ্টৰ আৰু সকলো শিক্ষকৰ সমূহীয়া প্ৰচেষ্টাত এটা বছৰৰ ভিতৰতে গাঁৱৰ অখ্যাত স্কুলখন প্ৰখ্যাত হৈ উঠিল। মেট্ৰিক পৰীক্ষাত স্কুলখনৰ 47 জন ছাত্ৰৰ 46 জনেই উত্তীৰ্ণ হ'ল আৰু 2জনে ষ্টেণ্ড কৰিলে। সাংবাদিকক উদ্দেশ্যি অনুভৱ মাষ্টৰে কৈছিল, আপোনালোকে নিৰ্মল আৰু অসীমৰ কথা প্ৰচাৰ কৰক, যাতে মানুহে জীৱনত যুঁজিবলৈ সাহস পায়। আপোনালোকে এই খবৰটো সজাওঁতে যাতে নিৰ্মলৰ হৃদযন্ত্ৰৰ জন্মগত ত্ৰুটিটো আৰু অসীমৰ প্ৰতিকূল পৰিৱেশটোক আপোনালোকৰ চেনেলৰ TRP বহুৱাৰ বাবে ব্যৱহাৰ নকৰে। TRPৰ তাড়নাত অসীম আৰু নিৰ্মলৰ ধুনীয়া মন দুটা যেন নিৰ্মমভাৱে শেষ কৰি পেলোৱা নহয়। অনুভৱ মাষ্টৰৰ মুখৰ এই কথাৰে ঔপন্যাসিকে বৰ্তমান সময়ৰ সাংবাদিক আৰু সংবাদ মাধ্যমক কটাক্ষ কৰিছে। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনা গধূলি অনুভৱ মাষ্টৰে দূৰত বাঁহীৰ কৰুণ সুৰ শুনি গৈ গৈ সীমান্তহঁতৰ পদূলি পালেগৈ।
সীমান্ত স্কুলখনৰ ফেইল কৰা একমাত্ৰ ছাত্ৰজন। অনুভৱে দেখিলে পদূলিৰ বকুল গছজোপাৰ তলৰ বাঁহৰ চাংখনত বহি হৃদয়ৰ সমস্ত দুখ ঢালি সীমান্তই বাঁহী বজাই আছে। আৰু শুনিলে সীমান্তক উদ্দেশ্যি ঘৰৰ পৰা অহা তীক্ষ্ণ বাক্যবাণ। অনুভৱ মাষ্টৰে সীমান্তক তাৰ বৰ দুখ লাগিছে নেকি সোধাত সি জনালে যে সিহে অকল ফেইল কৰিছে। অনুভৱ মাষ্টৰে তাক ক'লে, অকল তুমিহে ইমান ধুনীয়াকৈ বাঁহী বজাব পাৰা সীমান্ত, আমাৰ স্কুলৰ কোনেও তোমাৰ দৰে বাঁহী বজাব নাজানে। এনেদৰে কৈ অনুভৱ মাষ্টৰে পদূলিৰ বকুলজোপাৰ দৰে সীমান্তৰ হৃদয়তো এটা বকুল ফুলৰ পুলি ৰুলে। সি আৱেগত ভেকুৰি উঠিল। ধন্যবাদ মাননীয় সদস্যসকল।